হেল্ল' ফ্ৰেণ্ড, মই আকৌ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আজি মই ৰাজমা আৰু জিৰা ৰাইচ আৰু পাতত দিয়া মাছ বনাম। ৰাজমাখিনি ৰাতিয়ে তিয়াই থলোঁ আৰু অলপ ভালকৈ ধুই ল'লোঁ, তাৰপিছত কুকাৰত দি দিলোঁ। লং, ইলাইচি, দালচেনি সেইবিলাক লগাই দিলোঁ আৰু 6টামান এনেকুৱা চিটি মাৰিবলৈ দিলোঁ আৰু লচুন, পিঁয়াজ সেইবিলাক পেষ্ট কৰি ল'লোঁ। গোটেইকেইটা বিলাহী সেইবিলাকো পেষ্ট কৰি ল'লোঁ আৰু বিলাহীবিলাকো আৰু এই পিঁয়াজবিলাক সৰু সৰুকৈ কাটি লৈছোঁ আৰু মোৰ ৰাজমাখিনি বইল কৰা হৈ গ'ল আৰু ধুনীয়াকৈ সিজিলে আৰু আপোনালোকে জানে ন ৰাজমাটো কিমান হেল্থৰ কাৰণে ভাল হয়, প্ৰ'টিন পায়। ভেজিটেৰিয়ানৰ কাৰণে কিমান মাছ মাংসৰ কাম কৰে সি। আৰু এতিয়া মই পিঁয়াজবিলাক ধুনীয়াকৈ অলপ ৰঙচুৱাকৈ ভাজি ল'ম আৰু এইবিলাক লচুন, আদা সেইবিলাক পেষ্ট কৰা আছিলে, ধুনীয়াকৈ এইবিলাক অলপ ভাজি ল'ম আৰু টমেটোখিনি, বিলাহী 3টামান লৈছিলোঁ, সেইখিনি অলপ ভাজি লৈছোঁ আৰু মছলাবিলাক লগাই লৈছোঁ আৰু জিৰা আৰু গৰম মছলা আৰু ৰঙা পাউডাৰটো সেইটো লগাই লৈছোঁ আৰু জালুকখিনি মই ঘৰতে খুন্দিছিলোঁ, সেইখিনি লগাই দিছোঁ আৰু মছলাখিনি অলপ ভালকৈ ফ্ৰাই কৰি ল'ম। হালধি, নিমখ লগাই দিলোঁ আৰু অলপমান ভালকৈ ফ্ৰাই কৰি লওঁ। মছলাখিনি জ্বলি নাযাবৰ কাৰণে পানী অলপ দি দিছোঁ আৰু অলপ পানীখিনি শুকাই যাব বুলি ঢাকি ৰাখিলোঁ আৰু এইটো ৰাজমাত লগোৱা সেই দালচেনি, ইলাইচিবিলাক অলপ গুচাই দিছোঁ আৰু এতিয়া মছলাখিনি হৈ গ'ল। এতিয়া মই ৰাজমাখিনি তাতে আৰু ঢালি দিম আৰু পানী অলপমান ঢালি দিম আৰু অলপ কম নিচিনা লাগিছে। এতিয়া অলপমান উতলিবলৈ দিওঁ সিজি যোৱাকৈ। ৰাজমাখিনি অলপমান মিলি গৈছে আৰু অলপমান ডাঠ হ'বৰ কাৰণে ভাঙি দিছোঁ। অলপমান গ্ৰেভিটো ডাঠ হ'বৰ কাৰণে ধুনীয়াকৈ হৈছে আৰু এতিয়া মই অলপমান তৰকা অলপ লগাই দিম তাত, এই বাটাৰ আৰু ঘি লগত আৰু এইটো পিঁয়াজ আৰু নহৰু সেইবিলাক অলপমান ভাজি পিনি এনেই ওপৰতে তৰকা লগাই দিম। অলৰেডি হৈয়ে গ'ল আৰু অলপমান ধনিয়া আৰু পদিনা পাত্তা অলপমান লগাই দিছোঁ আৰু তাৰপিছত সেইটো অলপমান বাঢ়ি থৈ দিম আৰু কাঁহী এখনত। এতিয়া হৈ গ'ল। মই পাতত দিয়া মাছখিনিৰ কাৰণে যোগাৰ কৰিছোঁ। সৰু সৰু মাছ পাইছিলোঁ আৰু লোকেল মাছ টাইপৰে আৰু লোকেল মানে আৰু নৰ্মদা নদীত বুলি কৈছে আৰু সেইটোৱে ফ্ৰেছ আছিলে, মই লৈ আহিলোঁ।
তাৰপিছত সেইটো পাতত দিম আৰু তাতে লচুন পিঁয়াজ আৰু জলকীয়া সেইবিলাক চব খুন্দি লৈছিলোঁ। তাৰপিছত সেইটো লগাই দিছোঁ আৰু নেমু আৰু মিঠাতেল অলপমান লগাই দিলোঁ আৰু নিমখ আৰু হালধি অলপমান। পদিনা ধনিয়া আছিলে সেইটো অলপমান দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ পাতখিনি বান্ধি ল'ম আৰু মাছবিলাক। আৰু পানীখিনি উতলিয়ে আছে আৰু ষ্টিমত দিম আৰু এতিয়া ইয়াতো জুই নাই যে সেইকাৰণে আৰু সেই ষ্টিম কৰা সেইটোতে দি দিম। অলপমান এতিয়া তাই সিজিব দিম আৰু ঢাকি পিনি। এতিয়া মই জিৰা ৰাইচখিনি বনাম আৰু এইটো অলপমান পাতত দিয়া হেৰিটো সিজি থাকিব আৰু সেইটো অলপ উল্টাই দিলোঁ আৰু তাৰপিছত সেইটো উল্টাই দি মই ধুনীয়াকৈ ঢাকি থৈ দিওঁ। তাৰপিছত আৰু কিবাটোত এতিয়া জিৰা ৰাইচখিনি বনাওঁ। ৰাজমাৰ লগত জিৰা ৰাইচ বহুত ভাল লাগে আৰু কম্বিনেশ্যনটো। বাহিৰতো বিৰাট ৰাজমাটো ভাল পায়, বহুত ভিটামিন আছে বুলি আৰু আছে বাৰু সেইখিনি মাছ মাংস নোখোৱা মানুহ যে। তাৰপিছত আৰু জিৰা ৰাইচটো মই বনাই লওঁ আৰু আকৌ মাছখিনি উল্টাই দিওঁ আৰু অলৰেডি হ'ব লৈছে আৰু অলপমান সিজাই লওঁ। সৰু মাছখিনি ইমান ধুনীয়া আছিলে, ধুনীয়াকৈ সিহঁতে পেটু চেটু গুচাই দিলে। তাৰপিছত সেইটোৱে আৰু আমাৰ ল'ৰাই বোলে ভোক লাগিছে, তাৰ কাৰণে মই আন্দা অলপমান ফ্ৰাই কৰি দিওঁ, ভাত বাঢ়ি দিওঁ আৰু আন্দা 3টামান একেলগে ফ্ৰাই কৰি দিলোঁ আৰু তাৰ ভোক লাগিছে বোলে। জিৰা ৰাইচো হৈ গ'ল। ইমান ধুনীয়াকৈ সিজিলে ভাতখিনিও গৰম গৰম আৰু তাতে আৰু ৰাজমাখিনি। তাৰপিছত মোৰ ষ্টিমত দিয়া পাতত দিয়া মাছখিনিও হৈ গ'ল। ইমান ধুনীয়াকৈ সিজিলে, সৰু মাছ যে সোনকালে সিজি যায় আৰু তাতে অলপমান ধনিয়া অলপমান দি দিলোঁ। ইমান ধুনীয়াকৈ সিজিলে। এটা মোৰ অলমষ্ট হৈ গ'লেই আৰু আজি লাঞ্চটো দুপৰীয়া এইটোৱেই বনালোঁ আৰু তাৰপিছত অলপমান কণী ফ্ৰাই কৰি ল'ম আৰু সেইকেইটা 2টামান কণী কিবা কৰি পিনি তাতে বনাই দিছোঁ। তাত বনাই চাবচোন, বহুত ধুনীয়া লাগে আৰু হৈ গ'ল আজি মোৰ দুপৰীয়া আহাৰ।